অ দেউতা মই লেলাৰ লগত অকণ ঘূৰি আহোঁ দেই। হেৰ' সন্ধিয়া হৈ আহিছে, কেনি ওলাই যাওঁ তহঁত দুটা? শুনিছে নহয় গাঁৱত কিমান চোৰৰ উৎপাত। চোৰকেইটাই গৰু ছাগলী বাহিৰে মানুহো চুৰ কৰে বোলে। হেই দেউতা ইমান কিয় চিন্তা কৰা, মোক হ'বলৈ চোৰে নিব পাৰে। খুৰা পিলিকাই ঠিকেই কৈছে, আমি দুটা একেলগে থাকিলে চোৰ আমাৰ ওচৰলৈ আহিবলৈও ভয় কৰে। বা দেখা নাই একে পাহলোৱান দুটা। মানুহকেইটা হ'ল এটি কথা বৰ বৰ। এই দেউতা তুমি টেনশ্যন নল'বা। হ'ব থচোন তহঁতালৰ ফটা লেকচাৰ। এতিয়া যা, যলৈ যাওঁ সোনকালে আগৈ ঘৰলৈ, যাতে চিন্তা কৰি থাকিবলগীয়া নহয়। देवता तुम्हें टेंशन नहीं लेने का, हम लोग यू गए यू आए। ये पिलिका तो बहुत धुनिया हिंदीत कथा कौ दे। এই ফালিছে তাৰ ফটা হিন্দীখিনি শুনি শুনি আমাৰ কাণ বিষাই গৈছে, বুজিছ ল'ৰা। এই দেউতা তুমি মোৰ হিন্দীক ইনচাল্ট নকৰিবা দেই। এতিয়া যাওঁ, বাই বাই। যা যা সোনকালে আগৈ, নহ'লে পিঠিখন দুফাল কৰিম। লেলাই বৌ বৌ সোনকালে ঘূৰি আহিব লাগিব, দেৰি হ'লে নহ'লে পিঠিত তেল সানি আহিব লাগিব। বৌ 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 সোনকালে যাওঁ বৌ। এই ল'ৰাটো যে কি যে হ'ব দেই আমাৰ। কেটেলাই আজি দেখোন জবৰদস্ত গুৰু এজনী পালো। হয় বে ছুপাৰমেন, এইজনী বেছি বে বহুত পইচা পাই যাম নহয় ছুপাৰমেন। হয় ৰে, এতিয়া দেৰি কৰি থাকিব নালাগে বৌ, সোনকালে গৰুজনী লৈ যাওঁ, নহ'লে মানুহ সাৰ পাব লাগিলে আকৌ আমাৰ পিঠি ফালিব। বল বল বে ছুপাৰমেন। বৌ বৌ আমাৰ লগত বহুত ভাল ভাল বস্তু খাম, বৌ বৌ। সেই কেটেলাই তইনো কি মৰম লগাই আছ, দুচাটমান দি দে, এনেই দৌৰ মাৰিব নহয়। দুচাটমান দি দিওঁ আৰু চিঞৰিব লাগক, তেতিয়াহে ভাল হ'ব আমাৰ। বৌ 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 এই ছুপাৰমেন আহা, গৰু আহিল, তই কি কৰি আছ থুম থুমকে ৰখি তাত। ৰহৈ কেটেলাই মোকো লৈ যা। ফাইনেলি আকৌ এজনী চুৰ কৰি দিলো আজি। কেটেলাই মই কথা এটাহে ভাবিছো। ছুপাৰমেন তোৰ মাথাত আকৌ কি চিন্তা সোমাল বাৰু? কি চিন্তা মানে, কথাটো অলপ চিন্তাজনক, তথাপিও কৰিব পাৰি। আৰে কথাটোতো ক, তোৰ মাথাত কথাটো সোমোৱাই থলে মই হ'বলা তেনেই বুজি পাম। ৰহ কৈ আছো, ধৈৰ্য ধৰচোন অকণ। আমিনো গৰু ছাগলী চুৰ কৰি সদায় কিমান টকা পাওঁনো। তাকে মই ভাবিছো আমাৰ গেং এটাকে বনাওঁ আহ। আকৌ তইনে কি চিন্তা কৰিলি? গৰু ছাগলী চুৰ কৰি আমি দুটাই চলিব নোৱাৰো, গেং এটা বনাই ললে আকৌ গেংটোক কেনেকে চলাবি? হেই মূৰত চুলি নাইকিয়া, মোৰ কথাটোতো শুনি ল। কচোন বাৰু ক, তোৰ কথাটোকে শুনি লওঁ বাৰু। আমি যে গেংটো বনাম, আমাৰ গেংটোত লিডাৰ হ'ব মই আৰু তই। আমি গেংটোত 2-3জন মানুহ ৰাখিম, আৰু সেই মানুহখিনি লগাই আমি সৰু সৰু ল'ৰা ছোৱালী কিডনেপ কৰিব লগাই দিম। না 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 মোৰ দাই নহ'ব দেই এইবিলাক। হেইয়া মই তোক সেইকাৰণে কোৱা নাই, তোৰ যে ভয়ত পকো ফাটি যাব মই জানো নহয়। হেই পকো ফাটা নাই অ', এনেই পুলিচৰ ভয়ত দৌৰি ফুৰিছো, আকৌ তই এইবিলাক চিন্তা কৰিছ। এই শুন মোৰ কথাটো শুন, একো নহয়, তই বেছিকে চিন্তা কৰি দিছ। ল'ৰা ছোৱালীবিলাক যে কিডনেপ কৰিম আমি গেং লগাই, আমি সেই ল'ৰা ছোৱালীকেইটাৰ দেউতাকহঁতৰ পৰা টকা দাবী কৰিম, বুজিছ নাই? আৰু আমাক টকা দিব, ল'ৰা ছোৱালী লৈ যাব, চিধা কথা। ঐ ছুপাৰমেন, তই চিন্তাটো বেয়া কৰা নাই, কিন্তু মোৰ ভয় বহুত লাগিছে অ'। তই এতিয়াই ভয় কৰিলি, পিছত হ'লে কেনেকে কৰিবি? তোক উলিয়াই দিব লাগিব মোৰ গেংটোৰ পৰা। তই সদায় গৰু ছাগলী চুৰ কৰিয়েই দিন কটা। নাই নকৰিবি ৰ, মোৰ গেঙৰ লিডাৰ হ'ব লাগে নহয়। তই মানে গেং জইন কৰিবি মানে, বুজিলো। কৰিম। তেনেহ'লে বৌ, মোৰ লগৰ কেইটামান আছে, সিহঁতে আড্ডাতে থাকে, সিহঁতৰ ওচৰত যাওঁ। সিহঁতক আমাৰ গেঙৰ কথা বুজাই লৈ আমাৰ গেঙত চামিল কৰি ল'ম বৌ। তেনেহ'লে বৌ দেৰি কৰি আছো কিয়? মই মুঠতে সোনকালে ধনী হ'ব লাগে, মই সেইটোৱে জানো দেই। এতিয়া বৌ সোনকালে ধনী হ'ব লাগে যদি বৌ। তিলক, তই আমালৈ কি চাই আছ? পেগ এটা মাৰিবি নেকি? আহ। খাম দিলেতো খামেই। ইমানে ৰখি চাইহে আছিলে আমি কোৱালৈ। আহ আমাৰ লগতে পেক এটা দি দে আহ। ৰাৱণ দা, আমাৰ যে কি যে হ'ব, মাল খাবলৈও পইচা নাইকিয়া হৈ গৈছে, বুজিছা? তাকে সেই কাম এটা বিচাৰিব লাগিছিলে, এগালমান টকা পোৱা কাম এটা যদি ক'ৰবাত পোৱাহেঁতেন। মোকো লাগে এগালমান টকা পোৱা কাম। আমি এগালমান টকা পোৱা কাম পালেই তোকো লগত লৈ ল'ম, তই চিন্তা নকৰিবি। সেই দুটা জানো কেটেলা আৰু ছুপাৰমেন নহয় জানো? হয় ইহঁত দুটা আমাৰ ফালে আহি আছে দেখোন। আপোনাৰ মূৰত চুলি নগজিল আৰু ন? মই আহি পোৱাৰ পিছতে তই চুলিকেইডালৰ লগত লাগিলি যে, কি কাৰণত? নাই ধেমালি কৰিছো দেই, বেয়া নাপাব। পিছে হালেই ক'ৰ পৰা ওলালিহি অ'? ছুপাৰমেন আহি যা, আমাৰ লগত বহি পেলাই পেক এটা মাৰি দে। নাই ৰ, তহঁতৰ লগত আজি পেক মাৰিব অহা নাই, কথা কেইটামানহে পাতিব আহিছো। ছুপাৰমেন কি কথা লৈ আহিলি আমাৰ ওচৰলৈ? কেটেলাই, ক'ৰবাত খাজানা চাজানা পালি নেকি?
আমাকো দে আকৌ খাজানা চাজানা পাইছ যদি। খাজানা পোৱা নিচিনাই, খাজানাটো এতিয়ালৈকে হাতত অহা নাই বাৰু। মানে আমি দুটাই এটা গেং খুলিছোঁ, সেই গেংটোত তহঁতকেইটাকো চামিল কৰি ল'ম বুলি ভাবিছোঁ। পিছে বা তহঁতে কি ক, আমাৰ গেঙত চামিল হওঁনে নহওঁ বাৰু? হে কি গেং অ'? আমি হ'ম। কিন্তু টকা পাম নে নেপাম? টকা পাবি উভৈ নদী হৈ যাব টকাৰে। সেইকাৰণেতো তহঁতকেইটা ওচৰলৈ আহিছোঁ, আমি পাছোঁটা মিলি এটা গেং খুলিম। পিছে বন্ধুসকল, এই কাহিনীটো চাবলৈ নাপাহৰিব পাৰ্ট 2। আৰু বন্ধুসকলে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু লগতে কমেণ্ট এটা। আজিৰ কাৰণে ইমানখিনিয়ে, ধন্যবাদ।